মই সফিউৰ ৰহমান আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। আজি দেখুৱাম পিকচাৰ কেনেকৈ বনায়। ইমান ধুনীয়া ধুনীয়াকৈ পিকচাৰ বনায় মানুহে, ফেচবুকত দিয়ে। এইটো চাওক, আজি প্লে ষ্টৰত যাওক আৰু প্লে ষ্টৰত সাৰ্চ কৰি দিয়ক স্নেপচেট বুলি। তাত লিখা আছে স্নেপচেট। এইটো মানে আপোনালোকে মোৰ ইনষ্টল কৰা আছে আগতে, আপোনালোকে ইনষ্টল কৰিব। এইটো অপেন মাৰি চাও। ইয়াত মাৰি দিয়ক প্লাছত, ইয়াত ফটো এটা লও ইয়াৰ পৰা। চাও ফটো এটো লৈ যাও। ইয়াত মাৰি দিয়ক টলছত মাৰি দিয়ক ব্ৰাছ বুলি লিখা আছে, ব্ৰাছত মাৰি দিয়ক। মাৰি চাও ব্ৰাছত, এইটো দি মানে পিকচাৰটো মানে এইটো বঢ়াব পাৰি, এইটো কমাব পাৰি। এইটো দি মাইনাস, এইটো প্লাস, এইটো মাৰি চাওক। পিকচাৰটো মানে এনেকৈ মাৰি দিলে বগা হৈ যাব। চাওক, জুম মাৰি চাও, এনেকৈ মাৰক। পিকচাৰটো ধুনীয়া বগা হৈ আছে। বগা কৰি দিলো পিকচাৰটো, মুখখন বগা কৰি দিলো, হাতখন বগা কৰি দিলো, এই হাত হৈ গ'ল। এতিয়া সেইটো আৰু সেইটো মাৰি দিয়ক, আৰু আহি যাব। ব্লেক আছে, সেইবিলাক মানে গহিলে কালাৰ হৈ থাকে। চাওক কালাৰ হৈ আছে, যে চাওক কালাৰ হৈ আছে। আৰু সেইটো মাৰিলে আটাইতকৈ ভাল। চাও এইটো বনাই চাও আমি। গৈ থাকক, গহি পুৰা ৰঙা হৈ যাব পিকচাৰটো। এতিয়া চাওক পিকচাৰটো অলপ বগা ৰঙা হৈ গৈছে। এতিয়া মাইনাছত মাৰি দিয়ক, মাৰি কেনে হাতখন চাওক, হাতখন ক্লিয়াৰ হৈ আছে। হাতখন আৰু সেইটো চাওক। চাওক এতিয়া ইয়াত মাৰি দিওঁ। আকৌ টলছত ব্ৰাছত যাওক, যাই কেনে একেবাৰে লাষ্টৰটো মাৰি দিয়ক। মাৰি পুৰা ফুল কৰি দিয়ক। 10 নম্বৰত লেভেলত মাৰি ব্ৰাছ মাৰি তো গৈ থাকক। চাওক ইয়া হৈ আছে পিকচাৰখন। চাওক পিকচাৰখন কিমান ধুনীয়া হৈ গ'ল। এতিয়া আৰু ডিএছএলআৰ নিচিনা হৈ আছে পিকচাৰখন। বেকগ্ৰাউণ্ড চাওক,
ইয়াতে চেভ মাৰি দিওঁ আকৌ টলছত যাওক ব্ৰাছত যাওক আহি গৈছে আকৌ যাওঁ এইটোত যেনে অলপ মাৰি দিওঁ চাওক কেনেকুৱা হয় চাওক কিমান ধুনীয়া আহি গ'ল চাওক কিমান জ্বলি উঠিল পিকচাৰখন সেইটো চেভ কৰি দিব পাৰে আপুনি এই এক্সপৰ্টত আহি কেনে যাওক চেভ লিখা আছে চেভ চাওক মজা হৈছে ফটোখন মজা DSLR